Good morning, everyone. আপোনালোকে দেখা পালে কালি ইয়াৰ পৰা ওলাব লৈছোঁ এই হৈছে বিখ্যাত চাংটি দিছ ইজ Good morning, everyone. Today is day 3 আৰু আমি আজি আছোঁ বৰ্তমান চাংটি ভেলী কালি এপিছডটোত আপোনালোকে দেখা পাইছিলে আপোনালোকে দেখা পালে কালি ৰাতি আমি কেনেকৈ চাংটি ভেলীৰ পৰা চাংটি ভেলী আহি পালোঁ দিৰাঙৰ পৰা আৰু মই ৰাতি ভিজুৱেলছখিনি আপোনালোকক দেখালোঁ কালি আৰু আজি ৰাতিপুৱা শুই উঠিয়ে যিহেতু আমি কালি ৰাতি আহি পেলাই পাইছিলোঁ গতিকে আমি এই ভ্যালিখনৰ বা আমাৰ ৰিজৰ্টখনৰ সম্পূৰ্ণ দৃশ্য আমি দেখা পাইছিলোঁ আজি ৰাতিপুৱা দেখা পাইছোঁ এক বুজাব নোৱাৰা অনুভূতি ইমানেই বেছি সুন্দৰ ইমানেই ধুনীয়া নিয়াৰ বাই এখন নদী বেক চাইডত আমাৰ এখন পাহাৰ সেইটো আমাৰ কটেজ এণ্ড কি লাগে এখন দিছ ইজ দ্য এণ্টায়াৰ ভেলী আৰু মৰ্নিং ইয়াৰ ৱেডাৰটো একদম ফ্লাকচুৱেট কৰি থাকে আমি যেতিয়া উঠিছিলোঁ 7:30 মানত কোনো ধৰণৰ ৰ'দেই নাছিলে খুব ঠাণ্ডা বৰ্তমান পাতলকৈ ৰ'দজাক ওলাইছে ইয়াৰ খাদ্য ব্যৱস্থাটো এনেকুৱা ধৰণৰ যে আপোনালোকে মৰ্নিং 7:30 পৰা ইয়াত লাল চাহ ৰেড টি এভেইলেবল হৈ যায় গতিকে আপোনালোকে নিজৰ কটেজৰ পৰা ওলাই আহি নিজৰ ৰেড টিটো ল'ব পাৰে এণ্ড আফটাৰ ডেট ইয়াত যিহেতু কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছে গতিকে আমি পুৰি খাম বুলি ক'লোঁ পুৰি 8:30 পাছৰ পৰাই এভেইলেবল হয় তাৰ আগত আপোনালোকে মেগী খাব পাৰে মেগী ইজ অলছ' এভেইলেবল আপুনি যিকোনো ধৰণৰ ব্ৰেকফাষ্ট খাব পাৰে ডেট ইজ দ্য কমপ্লিমেণ্টাৰী চ' আমি পুৰি কাৰণে ক'লোঁ চ' ডেট উইল বি এভেইলেবল ফ্ৰম 8:30 আমাক জনোৱা মতে গতিকে এতিয়া আমি লাল চাহ কাপ খাবলৈ ওলাই আহিছোঁ এতিয়া মৰ্নিং 8টা বাজিছে আৰু মই দেখাই যাম আপোনালোকৰ ভিজুৱেলছবোৰ জাষ্ট মই শুই উঠি যিহেতু আপোনালোকে ভিজুৱেলছটো দেখিলোঁ গতিকে মই আপোনালোকক দেখাব বিচাৰিম চাই যাওক মই কিছুমান ফুটেজেছ লগাম এই ভেলী আপোনালোকে এবাৰ চাই ল'ব থেংক ইউ আৰু বেক চাইডৰ পাহাৰখন মোৰ দেখিছোঁ এইটো কটেজত আমি ষ্টে কৰিছিলোঁ এণ্ড আজি আমি বৰ্তমান এতিয়া ব্ৰেকফাষ্টটো কৰি ওলাই যাম চুব ভেলীলৈ একচুৱেলি চাংটি ভেলী বুলি ক'লে অকল এই জেগাখিনিয়ে নহয় আমি যিখনত আছোঁ এণ্টায়াৰ যিটো ভেলী যিখন নদীখনৰ আশে পাশে থকা অঞ্চলটো এণ্টায়াৰ এইটো চাংটি ভেলীয়ে বুজায় গতিকে আমি আৰু চেষ্টা কৰিম যে চাংটি ভেলীৰ বাকীসমূহ অঞ্চল বা অংশ কেনেকুৱা দেখিবলৈ যিটো আমি বৰ্তমান যিখিনি জেগাত আছোঁ সেইখিনিতো মই আপোনালোকক দেখালোঁ কেমেৰা দি চকুৰে দেখাটো মই কালিও কৈছোঁ চকুৰে দেখা আৰু কেমেৰা লেন্সেৰে দেখাত মাজত দুটা পাৰ্থক্য আছে চকু দি যিটো আপুনি ফিল কৰিব পাৰিব যিটো আপোনাৰ ভাল লাগিব আই থিংক চাগে কেমেৰা লেন্সত সেইটো জাষ্টিফাই কেতিয়াও নহয় তথাপিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ ফুটেজেছ ল'বলৈ ভাল ফুটেজ ল'বলৈ গতিকে আহক আমি আৰু ভালকৈ চাংটি ভেলীখন এক্সপ্ল'ৰ কৰোঁ কি আছেনো আমি আপোনালোকৰ সকলোবোৰ দেখাওঁ যিহেতু ৰাতি দেখাব নোৱাৰিলোঁ গতিকে লেটছ গো চাওঁ কেনেকুৱা হয় চাংটি ভেলীখন এই অংশটো হৈছে চাংটি ভেলী যিখন ৰিজৰ্ট আমি আছিলোঁ সেই ৰিজৰ্টৰ পাছফালেদি যাব পৰা এটা ৰাস্তা যিটো ৰাস্তা দি গৈ পেলাই আমি পাইছিলোঁগৈ সেই বিখ্যাত হেংগিং ব্ৰিজখন আৰু এই ৰাস্তাটো চাব পাৰে এইটো এটা পাহাৰৰ কাষেৰে যোৱা এটা ৰাস্তা আৰু যিটো ৰাস্তা দি গৈ আপোনালোকে সেই বিখ্যাত ব্ৰিজখন পাব পাৰে আৰু বিভিন্ন লোকেশ্যনসমূহ চাব পাৰে নদীৰ
কাষে কাষে যোৱা এটা ৰাস্তা, এটা সৰু সুৰা ট্ৰেকিং। গতিকে এই অনুভৱখিনি আমি লৈছিলোঁ। আপোনালোকে যদি এই ৰিজৰ্টখনত আহে এই ফিলটো ল'ব পাৰে। গতিকে আহক, চাই যাওক। এইখন যিটো আপোনাৰ হেংগিং ব্ৰিজ বুলি কয়, ত' আমাৰ জাষ্ট ৰিজৰ্টখন তাত আছে, তাৰ পৰা 400 মিটাৰমান আঁতৰত ইয়াত। এণ্ড ইটছ অছম। ইয়াৰ পৰা আমি গোটেই ভেলীখন অলমষ্ট দেখা পাই আছোঁ। অলমষ্ট দেখা নাপালোঁ, আই থিংক নদীখনৰ কাৰ্ভবোৰ দেখা পাই আছোঁ। বহুত ৰিজৰ্ট ইয়াতো আছে। আমি সন্মুখতো এইফালে লেফ্ট ছাইডত এখন ৰিজৰ্ট আছে, ৰাইটত এখন ৰিজৰ্ট আছে, সন্মুখত এখন ৰিজৰ্ট আছে। আপোনালোকে চাই যাওক, আমি আৰু এক্সপ্ল'ৰ কৰি যাম। আৰু এটা বস্তু আমি কালি এটা ফ্ৰুটছ কিনিছিলোঁ, যাৰ নাম হৈছে পাৰ্চিমম, উইচ ইজ এভেইলেবল ইন অৰুণাচল প্ৰদেশ। য়েল্ল' কালাৰ হয়। গতিকে তাৰ যিটো এপল গাৰ্ডেন দেখিলোঁ আৰু বিভিন্ন ধৰণৰ টিভি গাৰ্ডেন দেখিলোঁ, বাট সেইটো দেখা নাছিলোঁ। সেইটো গাৰ্ডেনখন মোৰ একদম ওচৰতে আছে ইয়াতে। মই গতিকে আপোনালোকক দেখাম, বলক তাৰ ভিজুৱেলছবোৰ চাওঁ। এইখনে হৈছে এখন বিখ্যাত পাৰ্চিমাম ফ্ৰুটছৰ গাৰ্ডেন। আৰু এই গোটেই গাৰ্ডেনখন আৱৰি আছে এটা বৃহৎ অঞ্চল, আৰু যিটো অঞ্চল আমি একদম কাষেৰে দেখা পাইছিলোঁ। আৰু এই পাৰ্চিমামটো অৰুণাচল প্ৰদেশৰ বিভিন্ন লোকেশ্যনত এভেইলেবল, আৰু বহুতো লোকেশ্যনত এই পাৰ্চিমাম বিক্ৰী হয়, ইভেন ইয়াৰ খেতি হয়। গতিকে এই আপোনালোকে দেখা পাইছে গোটেই পাহাৰৰ যিটো অংশ, তাৰ পৰা আৰম্ভ কৰি এই সমস্ত অঞ্চলটোত এই গাৰ্ডেনখন আছে। ইয়াত যথেষ্ট সংখ্যক পাৰ্চিমাম তেখেতলোকে ৰুইছে। এইখন চাগে মাইট বি নেটিভ গাৰ্ডেনো হ'ব পাৰে। শান্তি ভেলী অপূৰ্ব। শান্তি, সংগীত, বিভিন্ন সুৰ, পক্ষীৰ মাত। গতিকে ইয়াত যদি আহে, নিজক বিচাৰি পাব, নিজৰ মাজত থকা প্ৰতিভা বিচাৰি পাব। আৰু এইখন বিখ্যাত হেংগিং ব্ৰিজ, যাৰ কথা মই কৈছিলোঁ। ৰাইট ছাইডটোত আমাৰ ৰিজৰ্টখন, তাৰ পৰা আমি অলপ দূৰ খোজকাঢ়ি আহি পালোঁ আমি বিখ্যাত হেংগিং ব্ৰিজখন। গতিকে চাই যাওক ইয়াৰ ভিজুৱেলছবোৰ। ইয়াৰ যিসকল নিবাসী মনপা ট্ৰাইব, তেখেতলোকৰ ঘৰ এইবিলাক ট্ৰেডিশ্যনেল। আৰু চাওক, ইয়াত খুব গোমধানটো খুব বেছি প্ৰিজাৰ্ভ কৰে, আৰু খুব বেছি গোমধানটো খায়। আমি ইভেন বহুত ধৰণৰ ভেজিটেবলছ, ইভেন ফ্ৰাইড ৰাইচত আমি দেখা পাইছোঁ গোমধানটো তেওঁলোকে ইউজ কৰে। তেওঁলোকে ইয়াত ফাৰ্মেণ্টেড চাগে কৰিব পাৰে। ইয়াত আৰু এটা বস্তু এভেইলেবল, চয়াবিন যিটো আমি খাওঁ, সেইটো ইয়াত ফাৰ্মেণ্টেড কৰি পেলাই খায়। ত' ফাৰ্মেণ্টেড কৰি পেলাই আচাৰো বনায়, চব্জি বনায়। ওপৰত চাব, চব জলকীয়া ওপৰত হৈছে। আমাৰ নিচিনা পেকেট মছলা চাগে তেওঁলোকে নাখায়। গতিকে এইটো তেওঁলোকৰ এটা ঘৰটো মানুহ আছে নাই মই নাজানো, কিন্তু এইটো দি আমি তেওঁলোকৰ ঘৰৰ পাছফাল দি আমি আহিছিলোঁ আচলতে ৰিজৰ্টখনৰ পৰা। গতিকে ইয়াত গৈ আছোঁ। আছে জলকীয়া লাগি আছে, এইটো তেওঁলোকৰ ভাষাত বেলেগ কিবা এটা কয়। চ' এইটো ইয়াৰ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট। আমি চুজ কৰিছিলোঁ পুৰি, দিছ ইজ চব্জি এণ্ড বইল ডিম। ইউ কেন হেভ মেগী টু। মেগীও লৈছোঁ।
চ' এইটো ৰাতি কৈ দিব লাগে তো কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট যিটো আপুনি খাব সেইটো আপোনালোকে ইয়াত ৰাতিপুৱা আই থিংক 7:30 8ৰ পৰা ষ্টাৰ্টিং হৈ যায় টেষ্ট কৰিছোঁ আমি এতিয়া ইয়াৰ টেষ্ট কেনেকুৱা হয় আমাৰ লোকেল অথেণ্টিক টেষ্টে হয় ইয়াৰ টেষ্টটো বেলেগ হয় চ' লেটছ চি so I'll have one bite see how it tastes it's normal I think আমাৰ তাত যেনেকুৱা পায় চ' ইয়াৰ টেষ্টটো অলমষ্ট একেই হেল্ল' এভৰিৱান এতিয়া আমি ইয়াৰ পৰা ওলাব লৈছোঁ ৰিজৰ্টখনৰ পৰা ৰিজৰ্টখনৰ লগতে লাগি থকা যিটো নদী যিখন নদী দিৰাং ৰিভাৰ চ' তাৰ কাষতে বহি জাষ্ট খন্তেক সময় মই অতিবাহিত কৰিলোঁ অলপ স্পেণ্ড কৰিলোঁ টাইম 1G টাইম অকলে এনেকুৱা আৰু চাগে সুযোগ কেতিয়া পাম নাজানো আকৌ আহিব চেষ্টা কৰিম মনটো বেয়া লাগিলে চাগে এনেকুৱা ঠাইত আকৌ গুচি আহিম যিমান জীৱনত টেনশ্যন নাথাকক অশান্তি নাথাকক এনেকুৱা ঠাইত অহাৰ লগালগ এই সকলোবোৰ আঁতৰ হৈ যায় মোৰ বেকত আপোনালোকে এটা চাউণ্ড চাগে শুনা পাইছে আমি গোটেই ৰাতি এই চাউণ্ডটো পাইছোঁ আৰু এই চাউণ্ডটোৰ লগতে আমি শুইছোঁ গতিকে ইয়াৰ ওপৰত আৰু মেডিটেশ্যন একো হ'ব নোৱাৰে সম্পূৰ্ণ ব্ৰেইন চেলবোৰ খোল খাই গৈছে ইয়াত গতিকে আমি বৰ্তমান ইয়াৰ পৰা ওলাম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আজি ডে 3 গতিকে ডে 3 কি কি মই আপোনালোকক দেখাম মই কৈ যাম এখানে হৈছে বিখ্যাত সাংটি ভিলেজ আমাৰ হোমষ্টেৰ পৰা ওলাই আহি পেলাই আমি এই ভিলেজখন পাইছোঁ একদম অথেণ্টিক এখন মনপা ট্ৰাইবৰ এখন ভিলেজ অসমৰ যথেষ্ট মানুহ আছে আমি তেজপুৰৰ বহুত মানুহ ইয়াত লগ পাইছোঁ ব্যৱসায় সংক্ৰান্তত বহুত মানুহ ইয়াত থাকে যিকোনো ধৰণৰ ব্যৱসায়ৰ লগত তেওঁলোক জড়িত আৰু সাংটি ভেলীত তেখেতলোকে আহি নিজৰ ব্যৱসায় স্থাপন কৰিছে অসমৰ বহুত মানুহ পাইছোঁ অসমীয়া ফিল এটা পাইছোঁ বৰ বেছি ঠাণ্ডা নহয় সাংটি ভেলী গৰম যিটো তলত আছে সাংটি ভেলীখন দিৰাং বোমডিলা ঠাণ্ডা শ্বেৰগাঁও যেনেকৈ ঠাণ্ডা ইমান ঠাণ্ডা নহয় এইখন ভিলেজ চাব পাৰে আপোনালোকে এইটো মনপা ট্ৰাইব তেখেতলোকৰ ঘৰ এইচব আৰু ইয়াত হোমষ্টেজ বহুত আছে তেওঁলোকে নিজৰ ঘৰবোৰতে হোমষ্টেজ কৰি দিছে আৰু মানুহৰ কাৰণে সুবিধা হৈছে মানুহ আহি পেলাই ইয়াত থকাৰ ইয়াত একো অসুবিধা নাই আপোনালোক আহিলে হ'ল খালি বুকিং কৰি আহিব কাৰণ কেতিয়াবা পিক ছিজনত আপোনালোকে নাপাব পাৰে ৰুমছ বাট yeah so this is all the Sangti hello everyone বৰ্তমান আমি সাংটি ভেলীৰ পৰা দিৰাং হৈ আমি আহি পালোঁ বৰ্তমান চুগ ভেলী হট স্প্ৰিং ৱাটাৰটো আমি বৰ্তমান এভইড কৰিলোঁ বিকজ আজি যথেষ্ট ৰ'দ দি আছে আৰু ইয়াত খুবেই গৰম বুলিয়ে কৈছোঁ যিহেতু ৰ'দৰ তাপমাত্ৰাটো খুবেই বেছি গতিকে আমি চুগ ভেলী আহিলোঁ এণ্ড আনলাকি একচুৱেলি উই আৰ চুগ ভেলীত অক্টোবৰ ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফলৈকেহে ফ্লাৱাৰ্ছবোৰ দেখা পোৱা যায় বিভিন্ন ধৰণৰ ফুল গোটেই চুগ ভেলীখন কালাৰফুল হৈ থাকে আমি আহি পাইছোঁ অলমষ্ট সেই ফুলখিনি নাইকিয়া এতিয়া বৰ্তমান বাট তথাপি যিটো আহিলোঁ ভাবিলোঁ গোটেই এণ্টায়াৰ চুগ ভেলীখন আপোনালোকক এবাৰ দেখাওঁ সৰু এটা পানীৰ এটা নিজৰা বৈ গৈছে অকণমানি মই দেখাম আপোনালোকক ইয়াৰ ভিউটো লোকেশ্যনটো অলপ ভিতৰত দিৰাঙৰ পৰা যিটো টাৱাং যোৱা যিটো ৰাস্তা চেলাপাছ যোৱা ৰাস্তা তো অলপ দূৰ আহি পেলাই আপোনাৰ ৰাইট ছাইডেদি ফাটি আহে এখন সৰু টাউনশ্বিপ এটা আছে টাউনশ্বিপখনৰ পৰা ৰাইট ছাইডে ফাটি আহে চুগ ভেলীলৈ চুগ ভেলীখন আপোনালোকে যদি আহিব বিচাৰে আই থিংক অক্টোবৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰত আহক যাতে আপোনালোকে ফুলখিনি দেখা পায় নহ'লে তাৰ পাছত আৰু তেনেকুৱা একো চাবলগীয়া নাথাকে বৰ্তমান আমি আহি পেলাই অলমষ্ট খালীয়ে পাইছোঁ গোটেই অঞ্চলবোৰ মই তথাপি আপোনাক অভাৰঅল গোটেই চুগ ভেলীৰ এটা অভাৰভিউ আপোনালোকক দিম গতিকে চাই থাকক হেল্ল' আপোনালোকে চুগ ভেলী আহিলে ইয়াত ষ্টে কৰিব পাৰে ইয়াত যথেষ্ট সংখ্যক মই হোমষ্টেজ দেখা পাইছোঁ গতিকে যদি আপোনালোকে ভাবে যে আমি সাংটিত নাথাকি বা দিৰাঙত নাথাকি চুগ ভেলীত থাকি আমাৰ চুগ ভেলীটো ষ্টে কৰিব পাৰে যিটো এইটো অন দ্য ৱে টু টাৱাং হয় এই টাৱাং যোৱা ৰাস্তাত আপোনালোকে ইয়াত আহি ষ্টেও কৰিব পাৰে আমি ইয়াত আমাৰ গাড়ী পাৰ্কিং কৰি চ' নাও উই আৰ হেডিং টুৱাৰ্ডছ দ্য ভেলী জাষ্ট ভেলীখন আমি অলপ ৰোম এৰাউণ্ড কৰিছোঁ
চাওঁ কি কিনো আছে যেটো প্ৰথম আহিছোঁ আৰু এটা নতুন ঠাই it's very hidden so ইমান চুক ভেলীক লৈ পেলাই ইমান বেছি মই এতিয়ালৈকে হাইপ ক্ৰিয়েট হোৱা দেখা নাই চাগে লাহে লাহে হ'ব during the season of October first week or second week might be চুক ভেলীত চাগে ভিৰ ভাৰ এটা হ'ব বা যথেষ্ট চাগে টুৰিষ্ট আহে এতিয়াও চাগে কেইখনমান গাড়ী মই দেখিছোঁ আহা মানুহ আহিছে গতিকে হওক চাই যাওঁ আৰু কি কি আছে চুক ভেলীত মই যিমানখিনি গম পাইছোঁ এতিয়ালৈকে শ্বেৰগাঁৱে হওক বা ডিৰাঙে হওক বমডিলাই হওক বা চুক ভেলী বা এনেকুৱা ধৰণৰ যিকোনো লোকেশ্যন হওক ইয়াত অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় অৰ্গেনিক শাক পাচলি অৰ্গেনিক ফ্ৰুটছ মানুহে খায় আই থিংক শৰীৰৰ কাৰণেও ভাল গতিকে আমি চেষ্টা কৰিব পাৰোঁ আমাৰ অসমত বিভিন্ন লোকেশ্যনত অৰ্গেনিক ফাৰ্মিং কৰি খোৱাটো স্বাস্থ্যকৰ প্ৰথম কথা দ্বিতীয়টো কথা হ'ল সোৱাদ আপোনালোকে সাৰযুক্ত ৰাসায়নিক সাৰযুক্ত যিকোনো এটা শাক বা ফল মূল খালে যিটো টেষ্ট পায় টেষ্টলেছ কিন্তু অৰ্গেনিক খালে যথেষ্ট সোৱাদ হয় বস্তুখিনি আৰু ইয়াৰ মানুহে পাহাৰৰ মানুহে অৰ্গেনিকে বিশেষকৈ খায় ঠিক আছে বৰ্তমান হওক চুক ভেলী আৰু অলপ চাওঁ কি কিনো আছে চুক ভেলীত কি চাবলগীয়া বস্তু আছে যথেষ্ট হোম ষ্টেজ দেখিছোঁ ডাইনিং কাউণ্টাৰ্ছ দেখিছোঁ ৰেষ্টুৰেণ্ট আছে কেফেজ আছে সৰু সৰু ইটৰিজ আছে কিন্তু আজি আৰু এটা কথা আপোনালোকৰ ইনফৰ্মেশ্যন এটা দিবলৈ বিচাৰোঁ ডিৰাং চহৰখন শনিবাৰ দিনটো বন্ধ থাকে তেওঁলোকৰ হলিডেজ থাকে গতিকে আমি আজি শ্বপিং কৰাৰ কথা আছিলে বাট থেংক গড আমি আজি শ্বপিং নকৰিলোঁ আমি শ্বপিং কালি ৰাতিয়ে কৰি দিলোঁ শুক্ৰবাৰ ৰাতি আজি চাগে আমি কৰিম বুলি ভবাহেঁতেন আমি নাপালোহেঁতেন এইখনে হৈছে চুক ভেলী বেক চাইডৰ পাহাৰ দিছ দ্য ভেলী মাজত সেই এখন নদী বৈ গৈছে অক্টোবৰ ফাৰ্ষ্ট হাফত আহিলে আপোনালোকে ইয়াত এণ্টায়াৰ ভেলীখন ফুলৰ হৈ যায় গতিকে সেইটো চাবলৈ আপোনালোকে যথেষ্ট সংখ্যক মানুহ আহে আৰু এইটো ছাইডত মই আপোনাক দেখাইছোঁ আহক অৰুণাচলত আটাইতকৈ ভাল লগা যিটো মোৰ বস্তু সেইটোৱে হৈছে ইয়াত এক কিৱি লাগি আছে আপোনালোকে চাওক মই অলপ জুম ইন কৰি আপোনালোকক দেখাই আছোঁ এয়া চাওক কিৱি লাগি আছে ইয়াত এনেকৈ আপোনালোকে ৰাস্তাৰ কিনাৰত কিৱি লাগি থকা দেখা পাব যাৰ দাম আমাৰ তাত যথেষ্ট বেছি ইয়াত এনেকৈ ৰাস্তাৰ কাষতে কিৱি ফাৰ্মিং হৈ আছে এই এণ্টায়াৰ ভেলীখন ফুল হৈ যায় বুলি শুনিছোঁ আৰু ইয়াত ঘূৰাই চৰি আছে ওপৰত শিপো আছে যথেষ্ট সংখ্যক ভেড়া ছাগলী বুলি যাক আমি কওঁ গতিকে এইখনেই আচলতে চুক ভেলী আচল ফিলটো আমি পোৱা নাই যিহেতু ফুলখিনি নাইকিয়া চাগে ফুলখিনি থাকিলে ইয়াৰ আচল ফিলটো পালোহেঁতেন আমি আহক আৰু চাওঁ কি আছে চুক ভেলীত বতাহ মাৰি আছে কিন্তু যথেষ্ট বেছি খুব বেছি বতাহ মাৰি আছে এইখনে আছিল চুক ভেলী আমি আহিলোঁ আমি যিহেতু আজি ডিৰাঙৰ পৰা আমি কৈছিলোঁ আজি ডে 3 আমি চাংটি ভেলী আৰু ডিৰাঙৰ আশে পাশে থকা অঞ্চলসমূহ আজি এক্সপ্ল'ৰ কৰিম গতিকে তাৰে আজি এইটো ছেকেণ্ড স্পট আছিলে আমাৰ আফটাৰ চাংটি ভেলী যিহেতু মই চাংটি ভেলী ৰাতিপুৱা আপোনালোকক দেখালোঁ তাৰপিছত চুক ভেলী আহিলোঁ হট ৱাটাৰ স্প্ৰিংটো আমি বৰ্তমান স্কিপ কৰিছোঁ এট দিছ পইণ্ট অফ টাইম বাট আমি ভিজিট কৰিম যিহেতু আজি খুব বেছি ৰ'দ আছে সেই পাৰ্টত আমি ৰখিছিলোঁ ৰাস্তা কিনাৰতে আছিলে চ' সেই পাৰ্টত আমি আহিম কিন্তু আমি
সেইটো ডে 4ত চাগে কভাৰ আপ কৰিম বৰ্তমান এতিয়া প্লেনটো হৈছে আমি চুক ভেলীৰ পৰা আমি এতিয়া চেলা পাছ অভিমুখে গৈ আছোঁ আৰু চেলাৰ পৰা আজি ৰাতি আমি টাৱাঙত ষ্টে কৰিম চ' যিটো আপোনালোকে ডে 4ত দেখা পাব আজি যদি সম্ভৱ হয় মই আজি ডে 3তে চেলা পাছ দেখাম কিন্তু ডে 4ত মই আপোনাক টাৱাং দেখাম চ' উই উইল বি অন দ্য ৱে টু দ্য চেলা পাছ এণ্ড টাৱাং গতিকে মই বৰ্তমান চুক ভেলী ইয়াতে সামৰিছোঁ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোবোৰ দেখাই যাম আৰু ক'ত ক'ত ৰখোঁ কি কি খাওঁ এভৰিথিং কভাৰ আপ কৰিম গতিকে চাই থাকক ভিডিঅ'টো থেংক ইউ